নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত চৰকাৰী কৰ্মচাৰীসকলৰ ভাল খবৰ বৃদ্ধি হ'ব পাৰে দৰমহা বৃদ্ধি সন্দৰ্ভত চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত নিধি সংগঠনে কেন্দ্ৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। এই প্ৰস্তাৱত উল্লেখ আছে যে কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহাৰ সীমা 15,000 পৰা কৰিব লাগে 21,000 টকালৈকে। চৰকাৰে এই প্ৰস্তাৱক গুৰুত্বপূৰ্ণ প্ৰদান কৰিবলৈ আহ্বান জনাইছে কৰ্মচাৰীৰ ভৱিষ্যত নিধি সংগঠনটোৱে লগতে দাবী কৰিছে যে এই প্ৰস্তাৱত সঁহাৰি জনালে দেশৰ 7.5 লাখ কৰ্মচাৰী লাভৱান হ'ব। যদিহে এই প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে কৰ্মচাৰীসকলৰ বেংকৰ বহু কামৰ বাবে সহায় হ'ব বুলি উল্লেখ কৰিছে প্ৰস্তাৱটোত। এক উচ্চ স্তৰীয় সমিতিৰ দ্বাৰা এই প্ৰস্তাৱক লৈ পৰ্যবেক্ষণ কৰাৰ যোজনা ইতিমধ্যে চলিছে। জুলাইৰ পৰা 300 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ প্ৰদান। প্ৰতিটো পৰিয়ালে লাভ কৰিব 300 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ। প্ৰায় 62 লাখ লোক অন্তৰ্ভুক্ত হৈছে এই আঁচনিত। ৰাজ্যক সকাহ দিবলৈ এই বৃহৎ ঘোষণা। পঞ্জাৱ চৰকাৰৰ এই বৃহৎ উপহাৰ। আনুষ্ঠানিকভাৱে ঘোষণা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত মানৰ। আম আদমি পাৰ্টিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ। পঞ্জাৱত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ পাছতে কেইবাটাও ঘোষণা কৰিছিল। ইতিমধ্যে 200 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিছে ৰাজ্যক। ৰাজ্যত অব্যাহত ধুমুহা বৰষুণৰ তাণ্ডৱ। এই পৰ্যন্ত 14 জন লোকৰ মৃত্যু। বিগত কিছুদিন ধৰি ৰাজ্যত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাত আৰু প্ৰচণ্ড ধুমুহাৰ ফলত এই পৰ্যন্ত কমেও 14 জন লোক নিহত হোৱাৰ তথ্য প্ৰকাশ পাইছে। বিগত বৃহস্পতিবাৰৰ পৰা অসমৰ প্ৰায়বোৰ জিলাতে বজ্ৰপাত আৰু বৰষুণৰ ফলত ধাৰাসাৰ জনজীৱন অব্যাহত হৈ পৰিছে। শুক্ৰবাৰে সন্ধিয়া তিনিচুকীয়াত তীব্ৰ ধুমুহাৰ ফলত 3 জন লোকৰ মৃত্যু হৈছিল। তিনিচুকীয়া জিলাৰ মাৰ্গেৰিটা ৰাজচক্ৰত 3 জন ব্যক্তি নিহত হোৱাৰ খবৰটো পোৱা গৈছে বুলি চৰকাৰী সূত্ৰৰ তৰফৰ পৰা কয়। আনহাতে শুক্ৰবাৰে সন্ধিয়া ডিব্ৰুগড়ত প্ৰচণ্ড ধুমুহাৰ ফলত 4 জন লোকৰ মৃত্যু হৈছিল। শুক্ৰবাৰে সন্ধিয়া ডিব্ৰুগড় জিলাৰ টিংখং অঞ্চলত হোৱা ধুমুহাৰ ফলত কমেও 4 গৰাকী মহিলাৰ মৃত্যু হৈছিল। বৃহস্পতিবাৰে বৰপেটা জিলাত হোৱা ধুমুহাৰ ফলত 3 জন আৰু গোৱালপাৰা জিলাত বজ্ৰপাতৰ ফলত এজন 15 বছৰীয়া ল'ৰা নিহত হয়। ধুমুহাৰ সময়ত কেইবাটাও ঘৰ আৰু সম্পত্তি ক্ষতিগ্ৰস্ত হৈছিল। ক্ষতিগ্ৰস্ত লোকসকলে চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়ত আশ্ৰয় বিচৰা বুলিও চৰকাৰী সূত্ৰটোৱে